খবৰ গাইছ আপোনালোকৰ মৰম আৰু ভাল পোৱা লয়তন আজিৰ ব্লগটো আৰম্ভ কৰিব ওলাইছো আৰু আজি ক'ত গৈ আছো হয়তো থাম্বনেল আৰু টাইটেল চাইটো হয়তো গম পাইছে চাগে ব্লগ আপোনালোকৰ মৰম আৰু ভাল পোৱা লয়তন A to Z ব্লগটো আজি আমি আৰম্ভ কৰো আৰু কিহত গৈ আছো কেনেকৈ গৈ আছো ক'ত যাই আছো আৰু হেখলৈকে চাই থাকিব অলপ স্কিম নকৰা কৰি হৈ লুলুং ফাইনেলি ৰেডি আপোনালোকৰ মৰম আৰু ভাল পোৱা লয়তন আজিৰ ব্লগটো আমি আৰম্ভ কৰো আৰু তাতে যাইতন পুৰা ধামাকা দিম এয়া আহি পালো আমাৰ পাতিলাধা হাইৰোডৰ পৰা যাই আছো আমি ডাঙাইগাঁৱলৈ ডাঙাইগাঁৱত লগ এটা আছে লগৰ লগত যাম আৰু গাড়ী ৰখি আছে গাড়ীত উঠি লওঁ এয়া পালোঁ ডাঙাইগাঁও গাড়ীৰ পৰা নুমিয়াতন ঠাইক লগ পায়াতন গহপুৰৰ চেটাপ লুগাতন এইবাৰ আমি গৈ আছোঁ বঙাইগাঁও চাপাগুৰিৰ তাতে মহেন্দ্ৰ শ্বৰুমৰ তাতে আৰু তাতে যায়তন পুৰা ধামাকা দি আছোঁ একদম আজি জয়ন্তাক একদম লগ পাওঁ ফাইনেলি আৰু শেষলৈকে ভিডিঅ'টো চাই থাকক আৰু এৰে পৰা বঙাইগাঁৱৰ পৰা যাই আছোঁ তাতে ৰাখালুবি পাৰ হয়তন তেল ডিপুত পেট্ৰলটো ভৰাইতন এইবাৰ যাই আছোঁ আৰু এইখিনি জেগাৰ নাম কি খুৰা চাপৰাকাটা আৰু এইখিনি জেগাৰ নাম হৈছে চাপৰাকাটাৰ পৰা ডাইৰেক্ট বঙাইগাঁও যাই আছোঁ ইমান এটা ভিডিঅ' নকৰোঁ টাইম অভাৰ হৈ গৈছে আৰু তাতে যাই লগ পাই আছোঁ চ' গাইছ আহি পালোঁ ফাইনেলি বঙাইগাঁও মহেন্দ্ৰা শ্বৰুমত চাপাগুৰিৰ আৰু নয়নদা আৰু বৌ আহিব নাই কিন্তু নয়নদা আৰু বৌ আহি পালি থাৰখন আনবক্সিং কৰি আছোঁ আপোনালোকে চাই থাকিব আৰু ভিতৰৰ ফালে যাই আছোঁ কিমান মানুহ হৈছে আপোনালোকক এবাৰ দেখুৱাই আছোঁ ভিডিঅ'টো চাই থাকক আৰু ভিতৰৰ ফালে যাই আছোঁ লগ বন্ধুবিলাক চবেই আহি গৈছে আৰু নয়নদা আৰু বৌ আহিবাৰ খালি বাকী আছে বলক যিটো এতিয়াও নয়নদা আৰু বৌ আহিব নাই এবাৰ ভিতৰৰ ফালে যেহেতন চাই আহোঁ না কি কয় গাইছ So guys, finally এসে নয়নদা আর বউ আর ওইফালে গাইস পুরো মজা ধামাকা হয়ে আছে আজি পুরো ধামাকা হিলে দিয়েছো কি খবর নয়নদা ধামাকা এন্ট্রি এতিয়া হোৱা নাই হ'ব নেকি এইখান কিহত আহিছে সব দেখাই আছো আগলা এন্ট্রি হৈছে দেখো 1 2 এয়া লগ পালো আমি ফাইনেলি yes ভাই বঢ়িয়া ভাইক সাপোর্ট কৰিব আপোনালোকে আৰু ভাই তুমি অহা বাবে ধন্যবাদ বহুত আৰু আজি থাৰ ধামাকা থাৰ লোৱা হ'ব পুৰা ধামাকা আছে পুৰা আনবক্সিং yes হৈ আছে আৰু পাৰ্টি বৰ্তমান পাৰ্টি এটা দিম কিন্তু মেইন পাৰ্টি মানে মেইন মিটআপত দিম মেইন মিটআপ হৈ আছে বঙাইগাঁৱতে হ'ব বঙাইগাঁৱতে কম দিনৰ ভিতৰতে হৈ আছে আৰু অনকালে ৰবিবাৰে হ'ব জনাম কোন ৰবিবাৰে হয় জমা এ গাইস ফাইনালি লগ পালো আমাৰ বউ হাই তো বহুত ভাল লাগিল আজি তো ভাইটিহঁতে আহিছে সবে আহিছে বাইদেউসকল আহিছে কিছুমান তো বিৰাট ভাল লাগিছে আৰু ফাইনালি আজি দিনটো আহি গ'ল থাৰখন আজি
লৈ যাম ঘৰত লৈ যাব আৰু পাৰ্টিটো হ'ব কি নিবি আজি আজি থাৰখন লৈ যাম আজি থাৰখন লৈ যাবি থাৰ ল'ব আহিছোঁ আজি আমি ভিতৰৰ ফালে যাই আছো এবাৰ আনবক্সিং কৰিব লাগে নয়নদা কোনবিলাক মানে কি আনবক্সিংটা হৈ যাব এই জাষ্ট এতিয়া হ'বই আৰু আনবক্সিং মানে গাড়ীখন একদম বেলেগ ধৰণৰ চিকচিকি থাকিব গাড়ীখন চিকচিকা মানে একদম গ্লেছ মাৰি থাকিব দেখাবাত বহুত ভাল লাগিব আৰু ভাইটিৰ ভিডিঅ' দেখা পাব এতিয়া গাড়ীখন হা এতিয়াতো দেখা পাবই য়েছ য়েছ পুৰা চাই থাকক ভিডিঅ'টো আৰু নয়নদাৰ লগত পুৰা য়েছ আৰু ভাইটিকো ছাপোৰ্ট কৰিব হা আৰু ইফালে চলি আছে গাইজ কফিৰ পাৰ্টি নয়নদাৰ আরে নহয় ফ্রিতে পালে আলকাতরাও লাগে কফি কি বস্তু ফ্রিত পালে পাথরও খাম এটা আর বেলেগ বস্তু এইটো পিছতে হ'ব আগতে কফিটো লৈ লওঁ আনবক্সিং আপোনালোকে চাই থাকক 1 2 ভাল লাগছে মা ভালাই ভাবিছো গ্ৰীণখন ল'বি নেকি থ্যাংক ইউ স্যার ফাইনালি হৈ গ'ল আনবক্সিং আৰু ইবাৰ হৈ আছে কেক কাটিব আৰু কেক বঢ়িয়া বঢ়িয়া জখাত দে দশ টাকা লস করি আনবক্সিং কৰা হৈ গ'ল আৰু কেক কাটা পুৰা কমপ্লিট হৈ গ'ল আৰু কেকটো খাই এখন গ্ৰুপ ফটো এখন উঠিব আৰু ঘৰত যাব লাগে যিটো নয়নদাৰ থাৰ হয় এবাৰ ভিতৰৰ ফালে যাই এটন আপোনালোকক দেখুৱাই আছো এয়া হৈছে নয়নদাৰ থাৰ এখন নতুন থাৰ এইটো গাইজ টোটেল ড্ৰাইভাৰ 4জন বহিব পাৰিব 4জনৰ কেপাচিটি আছে গাইজ ও মাই গড আৰু আগত পুৰা নয়নদা ফটো উঠি আছে ফটো ৱাও আৰু নয়নদাৰ থাৰখনত উঠিয়া বহুতে ভাল লাগিল আৰু বাকি কি হৈ আছে আপোনালোকক দেখুৱাই আছো গাইজ ইঞ্জিনটা দেখাব লাগিব ইঞ্জিনটা খুলুম ফাইনালি হৈ গ'ল আমাৰ আনবক্সিং হৈ গ'ল এতিয়া পূজা দিবা যাম যাব লাগিব পূজা দিবা ক'ত গৈ আছো বঙাইগাঁও আহিলে ভাই মা বাগেশ্বৰী মন্দিৰত যাবই লাগিব তাতে যাই আছো আৰু তাতে গৈ এটন আপোনালোকক সকলোকে তাতে পাই আছো ফাইনালি নয়নদা বৌলা সবে গেল বাগেশ্বৰী মন্দিৰত আৰু আমি পুৰা বাইক উলিয়াতন এইবাৰ গৈ আছো বাগেশ্বৰী মন্দিৰ মহেন্দ্ৰ শ্বৰুমৰ পৰা টাটা বাই দিয়াতন এইবাৰ যাই আছো আমি বাগেশ্বৰী আৰু বাগেশ্বৰী তাতে যাই এজন আপোনালোকক সকলোকে লগ পাই আছো আৰু চাই থাকক আহি পাইছো গাইজ ফাইনালি বাগেশ্বৰ মন্দিৰ আৰু ইয়াতে পূজা আৰু অলপ জোশ দে জোৰত বলা জোশত আৰু অলপ ফাইনালি আহিছো আমি বাগেশ্বৰী মন্দিৰ বৰ্তমান মন্দিৰৰ পূজাৰী খানা খাব গৈছে আমিও খানা খাওঁ ঐ সবে এটা টাকা হা থ্যাংক ইউ খানা 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 ইফালে পেকেট লাঞ্চ লৈ ললো ডাবল মিষ্টি আছে মিষ্টি আৰু ইফালে পৰঠা আৰু ইফালে আলুৰ চব্জি ফাইনালি নয়নদাই পৰঠা দিছে আৰু মিষ্টি দিছে তাৰ গাড়ীত থাৰ লোৱাৰ কাৰণে পাৰ্টি দিছে সেইবাৰ আমি পৰঠা টৰঠা খাম আৰু ঘৰত যাম পানী আহিব আৰু বতৰ বেয়া কেনে মজা না বুজা ধামাকা ধামাকা হা ধামাকা মিষ্টি তাৰপিছত আছে ৰসগোল্লা একদম মজা
তো মন্দিৰত আহিলোঁ কিন্তু পূজাৰী অকণমান নাই দেৰি হ'ব তো ভাইটিহঁতে এতিয়া ওলাই যাব ধন্যবাদ ভাইটি ইমান দূৰৰ পৰা অহাৰ বাবে আৰু ইমান ধুনীয়াকৈ আমাৰ ডেলিভাৰীটো বঢ়িয়াকৈ হ'ল না বঢ়িয়া হৈছে একদম মজা একবাৰ মজা থেংক ইউ ভাই আৰু বাগেশ্বৰ ৰ'বা ভাইটিক ছাপোৰ্ট কৰিব দেই আপোনালোকে ছাবস্ক্ৰাইব কৰিব যাতে বহুত সোনকালে আগলৈকে যাব পাৰে চেনেলটো উঠিব পাৰে আৰু টাটা বাই বাই দিয়াটন বাগেশ্বৰীৰ পৰা সেয়া লৈ এটন ঘৰত যাব লাগে আৰু বতৰো ইমান ভাল নহয় কণ্ডিশ্যন আৰু টাইমো অভাৰ হৈ গৈছে আৰু পূজাৰী যিহেতু এতিয়াও আহিব নাই হয়তো অলপমান পলম হ'ব আৰু যাব লাগে ঘৰত জলদি আৰু আমাৰ বিদায় লোৱাৰ সময় আহি গ'ল কিন্তু উপায়ো নাই পূজাৰী যিহেতু অলপ আহিবাৰ অলপ ৰেষ্ট লৈছে পূজাৰী আকৌ 5টাৰ পৰা বহিব আমি তেতিয়া মানে গাড়ীখন পূজা মানে পূজাৰীৰ হাতে পূজা দিয়াম আৰু সেইকাৰণে অলপ টাইম লাগিব আমি অলপ ৰেষ্ট লওঁ পূজাৰীও ৰেষ্ট লৈছে আমিও অলপ ৰেষ্ট লওঁ ঘৰত যাম আৰু ঘৰত মানে কি উপায়ো নাই বিদায় লোৱাৰ সময় আহিছে আৰু টাটা বাই বাই দিয়াটন বৌ আৰু চবকে আমাৰ যিমান লোক বন্ধুবিলাক আছে ভাল লাগিছে বাগেশ্বৰৰ মন্দিৰৰ পৰা বিদায় লৈ এতিয়া ঘৰত যাম আমাক সকলোকে একেলগে আশীৰ্বাদ কৰিব ছাপোৰ্ট কৰিব যাতে সকলোৱে ধুনীয়াকৈ আগবাঢ়ি যাব পাৰে হয় আৰু টাটা বাই বাই দিয়াটন আৰু নেক্সট ব্লগত আপোনালোকক সকলোকে লগ পাই আছোঁ টাটা বাই 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 লগ পাম ঘৰত গৈ আছোঁ আমি আণ্টি বাই 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 নিজৰ কাম কৰি যাবা এদিন ছাকচেছ হ'বাই পঢ়া শুনা ঠিক ৰাখিবা মা দেউতাৰ কথা শুনিবা বাই বাই বৌ বহুত ধন্যবাদ তোমালোকে আহিছা যে বহুত ভাল লাগিছে মিটাপত আহিবা আকৌ মিটা পাতিলে আহিবা দেই আহিম নিশ্চয় আহিম এনে সাধাৰণ কিবা খোৱালো মিটাপত আমি ভালকে হেৰি কৰিম বুলি ভাবিছোঁ হ'ব খোৱা দোৱাটো হৈ থাকিব সেইকাৰণে আমি বেলেগ আয়োজন পূজা দিম যে আজি বেলেগ আয়োজন নকৰিলোঁ মানে এনেই সাধাৰণ এনেই মিঠাই ঠিঠাই খোৱালোঁ আৰু পিছত আমি মিটাপত আমি ভালকৈ হেৰি কৰিম আজি মানে পূজাটো দিব নোৱাৰিলে ঘৰত যাব ভাল নালাগিব গাড়ীখন লৈ টাটা বাই বাই আৰু লগ পাই আছোঁ মিটাপত অতি সোনকালে আৰু তেতিয়ালৈকে ভাইটিৰ ভিডিঅ'বিলাক চাই থাকিব